নমস্কাৰ। আজি মোৰ মাজু দাদাহঁতৰ ঘৰৰ সৰু ড্ৰেগন ফ্ৰুইটছৰ বাগিচাখন আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ। ইয়াত দেখিছেনে, এইবিলাক ড্ৰেগন ফ্ৰুইটছৰ খেতি কৰিছে মাজু দাদাই। আৰু সঁচাকৈ মানুহৰ যেতিয়া কাম কৰাৰ ইচ্ছা থাকে, মন থাকে, এটা সুস্থ শৰীৰ থাকে, তেতিয়া যিকোনো কামেই সফল হ'ব পাৰে। বেছি ডাঙৰ বাগিচা নহয় যদিও দেখিছেনে কি ধুনীয়াকৈ প্ৰথমবাৰৰ কাৰণে এয়া ড্ৰেগন ফ্ৰুইটছ লাগিছে। এইডালতো লাগিছে, দেখিছে ফুলবিলাক বহুত ধুনীয়া। ফুলবিলাক এতিয়া মৰহি গৈছে আৰু ফলবিলাক ঠন ধৰি উঠিব আৰম্ভ কৰিছে। আৰু এয়া কেনেকৈ লগাইছে দেখিছে, ড্ৰেগন ফ্ৰুইটছ গছবিলাক পষ্ট খুটি দিয়া দেখুৱাবলৈ ওলাইছোঁ। তাৰপিছত গাড়ীৰ টায়াৰবিলাক দেখিছে নহয়, তেনেকৈ দিছে। আৰু এয়া মধুৰিআম, ৰঙা জাতৰ মধুৰিআম। ফলবিলাক খাবলৈ দেখাত যেনেকুৱা, খাবলৈও তেনেকুৱা বহুত টেষ্টি হয়। আৰু ড্ৰেগন ফ্ৰুইটছবিলাক যেতিয়া ফলবিলাক পকিব তেতিয়াও আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এয়া নেমু গছ, নেমু গছত কলম দিয়া বুলি কোৱা হয়। ডালবিলাকৰ পৰাই আৰু নতুন নতুন গছপুলিৰ সৃষ্টি হ'ব। আৰু এইটো হ'ল কাজি নেমু, বহুত ধুনীয়া জাত। পাণ গছ লগাইছে। এয়া আম গছডাল দেখিছেনে, এয়া এডাল আমতে ক্ৰছ বিভিন্ন প্ৰজাতিৰ আম লাগে। আৰু দাদাহঁতৰ সৰু বাগিচাখন এইখনে আপোনালোক চাব পাৰে আৰু উপকৃত হ'ব পাৰে। ধন্যবাদ।